Good morning friends. আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল শ্ৰীময়ীজ ব্লগলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। মই পুনৰবাৰ লগ পাইছো আপোনালোকক মোৰ হেপাহৰ পাকঘৰটোৰ পৰা, কাৰণ এই পাকঘৰটোৰ পৰা আজৰি নাই, হয় নে নহয় কওকচোন। সকলো কামৰ ছুটি থাকিলেও এই কামটোৰ একদম ছুটি নাই, একো লিভ নাপায়। গতিকে সদায় চলি থকা মানে কি আৰু 365 ডেজ মানে এইটো কাম কৰিবলগীয়া হয়। আৰু তাতে মই এয়া বনাই আছো কচু খোৱাৰ দিন পৰিছে বুজিছে। এই কচু এইকেইদিন মানে কি বাইদেউ আছে কাৰণে বাইদেউৰ সহায়তে তেওঁলোকৰ ঘৰৰ পৰা কচু পাই থাকোঁ। গতিকে কচু ঔটেঙা আৰু আজি পিছে মাটি দাইল নহয়, কচু ঔটেঙা আৰু মচুৰ দাইল এয়া আমাৰ কাৰণে মই বনাবলৈ লৈছোঁ। তাৰপিছত কি বনাম জানে, এটা কোমোৰাৰ চব্জি। কোমোৰা খাই ভাল পায়নে বাৰু? কোমোৰা খাই ভাল নোপোৱাখিনিৰ কাৰণে আজি মই এটা কোমোৰাৰ চব্জি ৰেচিপি লৈ আহিম। আৰু এইটো যি কোমোৰা খাই ভাল নাপায় কিন্তু মাংস খাই ভাল পায়, কোমোৰা নে মাংস খাইছোঁ ধৰিব নোৱাৰিব, ইমানেই মাংসৰ নিচিনা হয় খাবলৈ, বিৰাট ধুনীয়া হয়। বলক তেনেহ'লে আজিৰ ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ। এতিয়া এইখিনি মই বিলাহী, আদা, নহৰু, পিঁয়াজ পেষ্ট বনাই ল'লোঁ। এইখিনি দুইটা চব্জি লাগে, এটা কোমোৰাৰ কাৰণেও ব্যৱহাৰ কৰিম, এটা আৰু সিহঁতৰ ৰজনাকৰ কাৰণে এটা পনীৰৰ চব্জি বনাই দিম, তাতো ব্যৱহাৰ কৰিম। প্ৰথমতে মই এয়া কচু দাইলখিনি ফোৰণ দি ল'ব খুজিছোঁ। তাৰ কাৰণে তেল গৰম হ'লত এয়া মই মেথি গুটি কেইটামান তেলতে ফুটাই দিলোঁ আৰু তাৰপিছত দাইলখিনি তেল মাৰি দিছোঁ। এতিয়া কোমোৰা চব্জিখিনি বনাই ল'বৰ কাৰণে কেৰাহীখন পাতি তেলতে অকণমান হালধি দিছোঁ। তাৰপিছত কোমোৰাখিনি ডাঙৰ ডাঙৰকৈ ডোখৰ ডোখৰ কাটি থৈছিলোঁ, এইখিনি মই প্ৰথমতে অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু একে সময়তে ইটো ষ্টভত মই এখন কেৰাহী পাতি দিছোঁ পনীৰৰ চব্জিখিনি বনাবলৈ। তাৰ কাৰণে তেলত অকণমান জিৰা ফুটাই লৈ যিখিনি কোমোৰা চব্জিটোৰ কাৰণে বিলাহী পেষ্ট বনাইছিলোঁ তাৰে অলপমান ইয়াতো ইউজ কৰিছোঁ। এইখিনি তেলত দি মই ভাজিছোঁ লৰাই লৰাই, আৰু বিলাহীয়ে তেল এৰি দিয়া সময়লৈকে মই এইখিনি ভাজিম। আৰু আগতীয়াকৈ বইল কৰি ৰখা দুটা আলু মই এনেকৈ ইয়াত দি ভাঙি দিছোঁ। এয়া আলুখিনি ভাঙি দি হোৱাৰ পাছত মই আলুখিনি অলপ দেৰি ভজাৰ পাছত ইয়াতে মই গৰম পানী এড কৰিম। আৰু এনেদৰে পানীখিনি দিয়াৰ পিছত উতল আহিলত মই পনীৰখিনি দি দিছোঁ। আৰু এয়া হ'ল ৰজনাকৰ কাৰণে, আৰু এইখিনি ৰেডি হৈ গ'ল। আৰু ইফালে মই কোমোৰাখিনি ভাজি হোৱাৰ পিছত বাকী থকা তেলখিনিতে এটা শুকান জলকীয়া, এখিলা তেজপাত, দুডোখৰমান ডালচেনি আৰু দুটা ইলাচি দি দিছোঁ এনেদৰে। তাৰপিছত মই ইয়াতে যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো মই ইয়াতে দি দিম। এই বিলাহী পেষ্টটো দিয়াৰ পিছত অলপ দেৰি লৰাই ভাজিব লাগিব, বিলাহী তেল ওলোৱালৈকে। আৰু এইখিনি সময়তে মই মছলাখিনি এড কৰি দিম। এতিয়া দিছোঁ মই আধা চামুচমান হালধি, আৰু এয়া দিছোঁ মই নিমখ জোখমতে। গুড়ি মছলাৰ ভিতৰত মই এয়া দিছোঁ আধা চামুচমান ধনিয়া গুড়ি, আৰু এয়া দিছোঁ এচামুচমান জোখত জিৰা পাউডাৰ, আৰু এয়া দিছোঁ ৰেড চিলি পাউডাৰ। এইখিনি দিয়াৰ পিছত মই গেছৰ ফ্লেমটো অকণমান কমাই ভালদৰে মছলাখিনি লৰাই আৰু অলপমান ভাজি লৈছোঁ। এতিয়া মই কোমোৰাখিনি এড কৰি দিম। এতিয়া আগতে ভাজি ৰখা কোমোৰাখিনি মই ধুনীয়াকৈ মছলাখিনিৰ লগত মিক্স কৰি দিলোঁ, দেখিছেনে? দেখোন ধুনীয়াকৈ মিক্স কৰি দিলোঁ। বহুত মানে কোমোৰাখিনি অলৰেডি সিজিয়ে আছে, মছলাখিনিৰ লগত ধুনীয়াকৈ অলপ দেৰি লৰাই ভাজি দিলোঁ। এতিয়া মই ইয়াতে গৰম পানী দি দিম, থুপথুপীয়া কৰিম আৰু অলপ।
এতিয়া অকণমান উতলিবলৈ দিম নমাৰ আগত এয়া চামুচ মই ঘিউ দি দিছোঁ এতিয়া এইখিনি মই বন্ধ কৰি দিম আৰু অকণমান ৰেষ্ট কৰিবলৈ দিম তাৰপিছত খাম এয়া কোমোৰা চব্জি দেখিবলৈ কি ধুনীয়া হৈছে চাওক খাবলৈও একদম তেনেকৈয়ে একদম মাংস সোৱাদৰ হয় যদি এনেকৈ ৰন্ধা নাই ৰান্ধিব আৰু কোমোৰা খাই বেছি আনি থোৱা আছে কি কৰি খাম দাইলত দি খাই আমনি লাগিছে তেনেহ'লে এনেকৈ এবাৰ খাব সুস্বাদু হয় একদম মাংসৰ নিচিনাই লাগে খাই আধা ঘণ্টা ধৰি এনেকৈ অহা যোৱা কৰি আছে এবাৰ এইখিনিলেহে অলপ লাহে লাহে কৰা দেখা পৰি যাবা নহয় আকৌ এইফালে আহিছে কি কৰিছে মই নাজানো ইভিনিঙত মোৰ মানে ভয়ে লাগিছে পৰিব বুলি কোৱা ঐ ৰ'দ কি হ'ল বাৰু নন ষ্টপ দি আছে উৎপাত কৰি আছা কাৰণে মই দৰ্জা বন্ধ কৰি লৈছোঁ তুমি চিধাই বেলকনিলৈ গুচি যোৱা আৰু বহুত উৎপাত কৰা সেইকাৰণে মই দৰ্জা বন্ধ কৰি দিলোঁ শুনিছা নাই নাই মই দৰ্জা খুলি দিওঁ দৰ্জা বন্ধ আছে খুলি নিদিওঁ ৰ'দ চা তুমি যে উৎপাত কৰিছা সেইকাৰণে মই দৰ্জাখন বন্ধ কৰি থৈছোঁ কি কি এতিয়া কি মাৰ লগত নিদিয়া আজিৰ ভিডিঅ'টি এইখিনিতে শেষ কৰিছোঁ পুনৰ নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ